নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আসাম পুলিচ হওক বা SSC GD বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি দৰকাৰী চেপ্টাৰ ডিভিজিবিলিটি ৰুল বিভাজ্যতাৰ নিয়মৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ। তো অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুল নাম্বাৰ 1, 2, 4, 8 আৰু 16। এতিয়া চাব, ফাৰ্ষ্ট আমাক বিভাজ্যতাৰ নিয়মটো কি বুলি কৈছে? 2ৰ বিভাজ্যতা। এতিয়া চাব, যদি এটা সংখ্যাৰ অন্তিম অংকটো 2ৰে বিভাজ্য হয় বা শেষত কি থাকিব লাগিব 24680 হয়, তেন্তে সংখ্যাটো কি হ'ব? 2ৰে বিভাজ্য হ'ব। এতিয়া আমাক উদাহৰণ কি দিছে চাব, 42378। ইয়াত শেষৰ অংকটো চাব কি আছে? 8 আছে। এতিয়া চাব, 8ক যদি আমি 2ৰে ডিভাইড কৰোঁ তেনেহ'লে কিমান পাম? 2 4 গুণ 8। এতিয়া কি হৈছে? 8টোক আমি কি 2ৰে হৰণ যায়, গতিকে এই 4237 এইটো কি হ'ব? গোটেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। আমি যদি অন্য এটা উদাহৰণ লওঁ চাব, 12756। এতিয়া চাব, ইয়াৰ শেষৰ অংকটো কি আছে? 6 আছে। এতিয়াকে চাব, 6 2ৰে যদি আমি 6ক কাটোঁ তেনেহ'লে কিমান বাৰ যাব? 3 বাৰ। এতিয়াকে গোটেইটো কাটা কুটা গ'ল, গতিকে কি হ'ব? 12756 এই গোটেই সংখ্যাটো কি হ'ব? 2ৰে বিভাজ্য হ'ব। ইয়াৰ পিছত আহিব 4ৰ বিভাজ্যতা। এতিয়াকে চাব, কি কৈছে এইটো? 4ৰ বিভাজ্যতাৰ নিয়ম। অন্তিম দুটা সংখ্যা কি হ'ব লাগিব? 4ৰে বিভাজ্য হ'ব লাগিব। এতিয়া চাব, অন্তিম দুটা সংখ্যা কি কৈছে? 21011516। অন্তিম দুটা সংখ্যা হৈছে 16। এতিয়া চাব, 16ক যদি আমি 4ৰে ডিভাইড কৰোঁ চাব, 4 4 গুণ 16। এতিয়াকে গোটেইটো ডিভাইড কৰিছে। এতিয়াকে কি হ'ব? 21011516 এই গোটেই সংখ্যাটো কি হ'ব? 4ৰে বিভাজ্য হ'ব। ইয়াৰ পিছত আহিব 8ৰ বিভাজ্যতা নিয়ম। কি কৰিব? অন্তিম তিনিটা অংক কি হ'ব লাগিব? 8ৰে বিভাজিত হ'ব লাগিব। যেনে 72512। ইয়াত চাব, 512 কি হ'ব লাগিব? 8ৰে বিভাজ্য হ'ব লাগিব। এতিয়াকে চাব, 8ৰে যদি আমি কাটোঁ কেইবাৰ যাব? 8 5 গুণ 40, 8 6 গুণ 48, 2 11 পৰা 8 গ'লে 3, 8 4 গুণ 32। এতিয়া কি হৈছে? 72512 কি হ'ব? 8ৰে বিভাজিত হ'ব। ইয়াৰ পিছত কি আহিব? 16ৰ বিভাজ্যতা নিয়ম। 16ৰ বিভাজ্যতা। এতিয়া 16ৰ বিভাজ্যতা হ'বলৈ কি হ'ব লাগিব? অন্তিম 4টা অংক 16ৰে বিভাজিত হ'ব লাগিব। ধৰি লওক অন্তিম 4টা অংক কি হ'ব লাগিব? 16ৰে বিভাজিত হ'ব লাগিব। ইয়াৰ পিছত আহিল ৰুল নাম্বাৰ 2, 3 আৰু 9ৰ বিভাজ্যতাৰ নিয়ম। এতিয়াকে চাব, ফাৰ্ষ্ট কি কৈছে? 3ৰ বিভাজ্যতাৰ নিয়ম। যদি এটা সংখ্যা অংকবোৰৰ যোগফল কি হয়? 3ৰে বিভাজিত হয়, তেন্তে সংখ্যাটো 3ৰে বিভাজিত হ'ব। এতিয়াকে আমাক দিয়া আছে কি উদাহৰণ? 728। আমাক কি বুলি কৈছে? এটা সংখ্যাৰ অংকবোৰৰ যোগফল। এতিয়াকে অংকবোৰৰ যোগফল 7 + 2 + 3 ইকুৱেল কিমান হৈ যাব? 7 3 10 11 12। এতিয়াকে আমাক 12ক যদি আমি 3ৰে ডিভাইড কৰোঁ, এতিয়াকে 3 4 গুণ 12। এতিয়াকে কি হ'ব? 723 টো 3ৰে বিভাজ্য হ'ব। আমি যদি বেলেগ এটা উদাহৰণ লওঁ চাব, 3 2 4। এতিয়াকে চাব, ইহঁতক যদি আমি প্লাছ কৰোঁ 4 5 6 7 8 9। এতিয়াকে 9ক যদি আমি 3ৰে ডিভাইড কৰোঁ, 3 3 গুণ 9। এতিয়াকে কি হ'ব? 3 2 4 টো 3ৰে বিভাজ্য হ'ব। এই 3 আৰু 9ৰ বিভাজ্যতাৰ নিয়মটো বহুত ইম্পৰ্টেণ্ট হয়, গতিকে ভালদৰে চাই ল'ব। কি কৈছে চাওক, 9ৰ বিভাজ্যতাৰ নিয়ম। আমাক কি কৈছে? অংকবোৰৰ যোগফল 9ৰে বিভাজিত হ'ব লাগিব। 3ৰ লগত ছেম হয়, গতিকে কি হ'ব? ইয়াত আমাক এক্সাম্পল দি আছে 9 2 6 1। আমি যদি প্লাছ কৰোঁ 9 + 2 + 6 + 1 ইকুৱেল কিমান হ'ব? 9 6 15 16 17 18। 18ক আমি কি কৰিম? 9ৰে ডিভাইড কৰিলে 9 2 গুণ 18। এতিয়াকে কি হ'ব? 9261 9ৰে বিভাজ্য হ'ব। ৰুল নাম্বাৰ 3 কি কৈছে? ৰুল নাম্বাৰ 3ত কৈছে 5 25 আৰু 125। আমাক ফাৰ্ষ্ট দিয়া আছে 5ৰ বিভাজ্যতাৰ নিয়ম। এতিয়াকে কি বুলি কৈছে? অন্তিম অংকটো 5 বা কি হ'ব লাগিব? 0 হ'ব লাগিব। এক্সাম্পল দিয়া আছে যেনে 320 আৰু 5955। এতিয়া চাব, 320ৰ শেষৰ সংখ্যাটো দিয়া আছে 0 আৰু 5955ৰ শেষৰ সংখ্যাটো দিয়া আছে 5। আমাক কুৱেশ্যনত কৈছে কি? অন্তিম অংকটো 5 বা 0 হ'ব লাগিব। এতেকে যিহেতু ইয়াত অন্তিম অংকটো 0 আৰু ইয়াত 5 আছে, গতিকে গোটেই সংখ্যাটো কি হ'ব? 5ৰে বিভাজ্য হ'ব। ঠিক তেনেদৰে কি কৈছে? 25ৰ বিভাজ্যতাৰ নিয়ম। এতিয়া 25ৰ বিভাজ্যতাৰ নিয়মটো চাব, অন্তিম দুটা অংক কি হ'ব লাগিব? 25 50 75 বা 0 0 হ'ব লাগিব। এতিয়া যেনে এক্সাম্পল চাব, 23525 আৰু 2350। ইয়াত চাব, আমাক কি বুলি কৈছে? শেষৰ অংক দুটা, মানে এই শেষৰ অংক দুটা 25 50 এনেকৈ ধৰি লওক 75 আৰু 0 0 থাকিব লাগিব। এতিয়া আমাক কি দিয়া আছে? 23525ত কি আছে? শেষৰ অংকটো 25 আছে আৰু 2350ত কি আছে? শেষৰ অংক দুটা 50 আছে। গতিকে এই গোটেই সংখ্যাটো কি হ'ব? 25ৰে বিভাজ্য হ'ব।
ঠিক তেনেদৰে কি বুলি কৈছে 125ৰ বিভাজ্যতা নিয়ম এতিকে 125ৰ ক্ষেত্ৰত কি হ'ব এই 125টো এক্সামত ইমান অহা দেখা নাযায় কিন্তু তেওঁ চাই থোৱাটো ভাল এক্সামৰ বাবে এতিয়া চাব কি বুলি কৈছে 125ৰে বিভাজিত হ'ব নাইবা কি সংখ্যাটোৰ শেষত কি থাকিব লাগিব 125 250 375 500 625 750 850 বা 00 হ'ব লাগিব মানে ধৰিলে এটা সংখ্যা ধৰি লৈছোঁ 72502 125 এই শেষৰ সংখ্যা তিনিটা কি হ'ব লাগিব 125 নাইবা এইখিনিত হ'ব লাগিব 250 নাইবা 375 এনেদৰে 500 625 750 850 এনেকৈ গৈ থাকিব ৰুল নাম্বাৰ 4 কি বুলি কৈছে 11ৰ বিভাজ্যতাৰ নিয়ম এই 11ৰ বিভাজ্যতাৰ নিয়মটো বহুত ইম্পৰ্টেণ্ট হয় তো এই কুৱেশ্যনটো ভালদৰে চাব কি বুলি কৈছে বুজিবলৈ চেষ্টা কৰিব সংখ্যাটোৰ সম আৰু বিষম মানে যুগ্ম আৰু অযুগ্ম স্থান লোৱা সংখ্যাবোৰৰ যোগফলৰ অন্তৰ 0 বা 11ৰে বিভাজিত হ'ব লাগিব এতিয়া আমাক উদাহৰণ দিছে ধৰি লওক 1 3 3 1 এতিয়া আমি ইয়াক কেনেকৈ কৰিম এটা এৰি এটা যোগ কৰিম চাব 3 1 4 আৰু এইটো 3 1 4 এতিকে 4 - 4 ইকুৱেল কি 0 এতিকে আমাক কৈছিলে কি সংখ্যাবোৰৰ যোগফলৰ অন্তৰ 0 হ'ব লাগিব ইয়াত আমি কি পালোঁ অন্তৰ মানে হৈছে পাৰ্থক্য কি পালোঁ আমি 0 পালোঁ গতিকে 1 3 3 1 টো কি হ'ব 11ৰে বিভাজ্য হ'ব ঠিক তেনেদৰে চাব 1 4 6 4 1 টো যদি কৰোঁ 6 1 7 আৰু 7 1 কিমান হৈ যাব 8 এতিকে 4 4 8 8 - 8 = 0 ইয়াতো আমি কি পালোঁ 0 পালোঁ গতিকে 1 4 6 4 1 টো কি হ'ব 11ৰে বিভাজ্য হ'ব তো বলক এতিয়া আমি ইয়াৰ লগত ৰিলেটেড কিছুমান প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰোঁ কুৱেশ্যন নাম্বাৰ 1 xৰ ন্যূনতম মান নিৰ্ণয় কৰা যাৰ দ্বাৰা 5টা অংকৰ সংখ্যা 725x3 9ৰে বিভাজ্য হয় এতিয়া আমি 9ৰ বিভাজ্যতাৰ নিয়মটো কি বুলি কৈছিলোঁ গোটেই সংখ্যাকেইটাৰ যোগফলটো কি হ'ব লাগিব 9ৰে বিভাজ্য হ'ব লাগিব এতিয়া চাব 7 + 2 + 5 + x + 3 ডিভাইডেড বাই 9 এতিয়া আমি 9ৰে এই গোটেই সংখ্যাটোক ডিভাইড যাব লাগিব চাব 7 2 9 9 পাছে কিমান 14 14 3 17 17 + x ডিভাইডেড বাই 9 এতিয়া আমি কি কৰিব পাৰোঁ চাব এতিয়া চাব আমাক উলিয়াব দিছে কি ন্যূনতম মান আমি একে সৰুৰ পৰা যাম এতিয়া আমি যদি ইয়াত 0 বহাওঁ xৰ জাগাত 0 বহালে কি হৈ যাব 17 হ'ব 17ক 9ৰে ডিভাইড নাযায় তাৰ পিছত বহাম আমি 1 যদি আমি 1 বহাওঁ চাব 17 + 1 ডিভাইডেড বাই 9 ইকুৱেল 18 ডিভাইডেড বাই 9 এনেকৈ 9 2 18 এতেকে কি হ'ল আমি 1 বহোৱাৰ লগে লগে আমাৰ মানটো পাই গ'লোঁ ইয়াত চাব আমি যদি 3 বা 6 বহাওঁ 6 বহালে কিমান হ'ব ধৰি লওক আমি ইয়াত 3 বহাইলোঁ 17 + 3 এতেকে 9ৰে ডিভাইড যাব জানো 17 3 20 ডিভাইডেড বাই 9 9ৰে ডিভাইড নাযায় গতিকে আমাক কি বুলি কৈছে ন্যূনতম মান উলিয়াব দিছে গতিকে ন্যূনতম কোনটো হৈ যাব 1 এতেকে অপশ্যন বি ইজ ৰাইট এনসাৰ কুৱেশ্যন নাম্বাৰ 2 যদি 715x42324 3ৰে পূৰ্ণৰূপে বিভাজ্য হয় তেন্তে xৰ স্থানত কোনটো সংখ্যা হ'ব এতিয়া আমাক 3ৰে বিভাজ্য হ'ব কৈছে 3ৰ বিভাজ্যতাৰ নিয়মটো কি বুলি কৈছিলোঁ গোটেই সংখ্যাকেইটাৰ যোগফলক কি হ'ব লাগিব 3ৰে বিভাজ্য হ'ব লাগিব এতিয়া চাব 7 + 1 + 5 + x + 4 + 2 + 3 + 2 + 4 এতিয়া চাব কিহেৰে বিভাজ্য কৰিছে 3ৰে এতিয়া 3ৰে 3 কাটা যাব আৰু ধৰি লওক 5 1 6 3 2 6 তাৰপিছত কৈছে 4 5 6 কাটা যাব 4 2 6 3ৰে কাটা যাব এটা থাকিল কি 7 আৰু x 7 + x ডিভাইডেড বাই 3 এতেকে আমাক উলিয়াব দিছে কি xৰ স্থানত কোনটো সংখ্যা বহিব এটো যদি আমি xৰ স্থানত 8 বহাওঁ তেনেহলে কিমান হ'ব 8 7 15 এতেকে কি হ'ব 15ক 3ৰে ডিভাইড যাব না চাওক 3 5 গুণ আমি কি পাইছিলোঁ 15 ডিভাইডেড বাই 3 ইকুৱেল 3 5 গুণ 15 এতেকে কি হয় আমি 8 বহোৱাৰ লগে লগে এই সংখ্যাটো কি হ'ল 3ৰে বিভাজ্য হ'ল গতিকে অপশ্যন এ ইজ ৰাইট এনসাৰ কুৱেশ্যন নাম্বাৰ 3 যদি 3 4 k 5 6 k 6ৰে বিভাজ্য হয় তেন্তে k ৰ মান নিৰ্ণয় কৰা এতিয়া চাব আমি কি কৰিব পাৰোঁ 6টোক 2 পূৰণ 3 কৰিব পাৰোঁ হয়নে নাই 2 3 2 6 এতিয়া চাব আমি প্ৰথম কি চেক কৰিম
তিনি ডিভিজিবিলিটি ৰুল চেক কৰিম চাব 3 + 4 + k + 5 + 6 + k এতিয়া চাব আমি তিনি যদি ডিভিজিবিলিটি ৰুল মানে বিভাজ্যতাৰ নিয়ম লগাওঁ তেতিয়াহ'লে কি হ'ব 3 য়ে 3 কাটা যাব হয়নে নাই 3 য়ে 6 যাব দুবাৰ 5 য়ে 4 য়ে 9 এতিয়া আমি k জাগাত কি বহাম যাক 3 ৰে আমি কাটিব পাৰোঁ 9 বহাব পাৰোঁ 3 3 গুণ 9 নহ'ব এইটো 9 আৰু 9 9 18 6 12 কি ভালো এতিয়া চাব আমি যদি 9 বহাওঁ কি হ'ব 9 টুক 3 ৰে যায় ঠিকই কিন্তু ইয়াত আমি যেহেতু 2ও আছে গতিকে 9 টুক 2 ৰে হৰণ নেযায় এটাকে আমি কি বহাম 6 বহাম 6 যোগ 6 6 6 কিমান হ'ব 12 12ক 3 ৰে যায় আৰু 12ক কিহেৰে যাব 2 ৰেও যাব গতিকে 2 6 গুণ 12 এটাকে কোনটো অপচন ৰাইট হৈ যাব অপচন এ ইজ ৰাইট আনসাৰ 6 কোৱেশ্চন নাম্বাৰ 4 x ৰ ন্যূনতম মান নিৰ্ণয় কৰা আমাক কি উলিয়াব দিছে ন্যূনতম মান নিৰ্ণয় কৰিব দিছে যাতে 517 x 324 12 ৰে বিভাজ্য হয় ইয়াক আমি কি কৰিব পাৰো পিছৰ কোৱেশ্চনটোৰ দৰে 12ক আমি কৰিব পাৰো 4 3 গুণ 12 এটা চাব আমি 3 যদি বিভাজ্যতাৰ নিয়ম লগাও তেনেহলে কি হ'ব 5 + 1 + 7 + x + 3 + 2 + 4 এটাকে চাব 3 য়ে 3 য়ে কাটা গৈ আছে হয়নে নাই 7 য়ে 2 য়ে 9 5 য়ে 1 য়ে 6 থাকিল কি 4 এটাকে আমি x ৰ জাগাত কি বহাম যাতে 3 ৰে কাটা যায় এতিয়া চাব আমি যদি x ৰ ঠাইত যদি 3 বহোৱা 4 য়ে 3 য়ে 7 হৈ যাব 3 টো নহব যদি আমি 1 বহোৱা 4 য়ে 5 5কো কাটা নাযায় 3 ৰে যদি আমি 0 বহোৱা তেতিয়া কি হ'ব 4 + 0 = 4 হ'ব 3 ৰে ডিভাইড নাযায় যদি আমি 2 বহোৱা চাব x + 4 / 3 আছে আমি যদি x ৰ ঠাইত 2 বহোৱা তেনেহলে 2 + 4 / 3 = 6/3 3 দুগুণ 6 এটাকে কি হৈছে অপচন 2 টো ৰাইট হৈছে আৰু আমি যদি 4 টো চেক কৰো তেনেহলে কি হ'ব শেষৰ সংখ্যা দুটা 4 ৰে ডিভাইড হ'ব লাগিব এটাকে 24 / 4 = 4 6 গুণ 24 এটাকে কি হৈছে 24 টো 4 ৰে ডিভাইড যায় মানে দুইটা কন্ডিশনে কি হৈছে এপ্লাই হৈছে এটাকে অপচন ডি ইজ ৰাইট আনসাৰ কোৱেশ্চন নাম্বাৰ 5 আমাক কি কৈছে p ৰ ন্যূনতম মান নিৰ্ণয় কৰিব কৈছে এই কোৱেশ্চনটো যেতিয়া পঢ়িব ভালদৰে চাব ন্যূনতম নে অধিকতম কৈছে এটা চাব p ৰ ন্যূনতম মান নিৰ্ণয় কৰা যাতে 246 p 48 8 ৰে বিভাজ্য হয় এতিয়া চাব 8 ৰ বিভাজ্যতাৰ নিয়মটো আমি যেতিয়া পঢ়িছিলো তেতিয়া কি বুলি পাইছিল 8 ৰ বিভাজ্যতাৰ নিয়মটো হৈছে শেষৰ অংক তিনিটা কি হ'ব লাগিব 8 ৰে বিভাজ্য হ'ব লাগিব এটা চাব p48ক যদি আমি 8 ৰে ডিভাইড কৰো তেনেহলে কি হ'ব এতিয়া আমি এই কোৱেশ্চনটো কেনেদৰে কৰিব পাৰো চাব আমি আমাক কি কৈছে ন্যূনতম মান কৈছে যেহেতু আমাক ন্যূনতম কৈছে গতিকে আমি অপচনৰ সহায় ল'ব পাৰো ইয়াত যদি আমি p ৰ ঠাইত কি পাতো 048 পাৰো তেনেহলে কি হৈ যাব 8 0 গুণ 0 8 6 গুণ 48 এৰে কি হৈছে আমি 0 পাতাৰ লগে লগে এই 8 ৰ বিভাজ্যতাৰ নিয়মটো এপ্লাই হৈছে এটাকে চাব অপচন কোনটো ৰাইট হৈ যাব অপচন ডি ইজ ৰাইট আনসাৰ কোৱেশ্চন নাম্বাৰ 6 যদি সাতটা অংকৰ সংখ্যা 57282p9 11 ৰে বিভাজিত হয় তেন্তে 11 - p মান নিৰ্ণয় কৰা ইয়াত চাব আমি 11 ৰ বিভাজ্যতা নিয়মটো কি বুলি পঢ়িছিলো 57282p9 আমি কি কৰিব লাগিব 11 ৰ বিভাজ্যতা নিয়মটো এটা আৰু এটা প্লাস কৰিব ঠিক আছে চাব 5 2 7 8 9 9 9 18 আৰু চাব 8 7 15 আৰু p মানে 15 + p = কিমান 18 এটাকে চাব p টো যদি আমি ইয়াত দেখো ইয়াত চাব এটো প্লাসত আছে ইফালে লৈ গলে কি হৈ যাব মাইনাসত হৈ যাব এটাকে 18 - 15 = 3 18 পৰা 15 গলে কিমান 3 এটাকে আমি p মান কিমান পালো 3 পালো এটাকে আমাক উলিয়াব দিছে কি 11 - p এটাকে 11 - p মান আমি কিমান পালো 3 পালো এটাকে 11 ৰ পৰা 8 গলে কিমান হৈ যাব 11 ৰ পৰা 3 গলে কিমান হৈ যাব आंसर 8 এটাকে কোনটো অপচন ৰাইট হৈ যাব অপচন এ ইজ ৰাইট आंसर কোৱেশ্চন নাম্বাৰ 7 যদি সাতটা অংকৰ সংখ্যা x46y05 11 ৰে বিভাজিত হয় তেন্তে x + y মান নিৰ্ণয় কৰা কোৱেশ্চন নাম্বাৰ 6 টো লগত সেম হয় ইয়াত কি কৈছে চাব x468y05 এটাকে চাব
8 আছে 12 12 লগত 0 যোগ কৰিলে কিমান পাম 12 বিয়োগ 6x আৰু y তাৰ লগত প্লাছ 6 5 11 11 প্লাছ x প্লাছ y এজুগেল আমি কিমান পাব লাগিব 0 বা 11 যিকোনো এটা পাব লাগিব আমি মাইনাছ কৰিলে এটা হ'ব 12 মাইনাছ 11 মাইনাছ x মাইনাছ y এজুগেল 0 বা 11 এটাকে চাব 12 ৰ পৰা 11 গলে কিমান পাম আমি 1 মাইনাছ x মাইনাছ y ইকুৱেল 11 এটাকে চাব মাইনাছ x মাইনাছ y ইকুৱেল 11 টো 1 টো এফালে কি হৈছে প্লাস হৈছে গতিকে 11 এফালে 1 টো কি হৈ যাব মাইনাছ ইকুৱেল 10 হৈ যাব 11 ৰ পৰা 1 গলে কিমান 10 এটাকে মাইনাছ x মাইনাছ y ইকুৱেল কিমান পালো আমি 10 পালো এটাকে অপচন কোনটো ৰাইট হৈ যাব বি অপচন বি ইজ ৰাইট আনসাৰ Question number 8 যদি 7টা অঙ্কৰ সংখ্যা 42971 k2 44 এৰে বিভাজিত হয় তেনে আমাক কাৰ মান ল'ব আছে k মান ল'ব আছে এতিয়া চাব আমি 44 টো কি কৰিব পাৰো 4 * 11 ত ভাগি ল'ব পাৰো ইয়াত আমি কি পালো 11 গতিকে আমি কি কৰিব পাৰো 42971 k2 ক আমি 11 ৰ বিভাজ্যতা নিয়ম এপ্লাই কৰিব পাৰো এটাকে চাব 9 লগত আমি 4 যোগ কৰিলে পাম 13 13 একে 14 15 16 তাৰপিছত পালো 7 2 9 9 লগত k যোগ কৰিলে 9 প্লাস k ইকুৱেল আমি কিমান পাইছো এটো যোগ কৰি 16 একে চাব k যদি আমি k মান উলিয়াও তেনেহলে 9 টো ইয়াত যোগত আছে এফালে লৈ যালে কি হৈ যাব বিয়োগ হৈ যাব গতিকে 16 বিয়োগ 9 ইকুৱেল এটাকে আমি k এর মান কিমান পালো 7 এটাকে অপচন কোনটো ৰাইট হৈ যাব অপচন ইয়াত চাব অপচন সি আৰু ডি সেম আছে গতিকে যিকোনো এটা দিলে হ'ব এটো আপোনালোকে 9 কৰি লওক এটাকে অপচন কোনটো হৈ যাব অপচন ডি ইজ ৰাইট আনসাৰ 7 Question number 9 যদি 5টা অঙ্কৰ সংখ্যা 676 xy 3 7 11 ৰে বিভাজিত হয় তেন্তে 3x - 5y ৰ মান নিৰ্ণয় কৰা এতিয়া চাব এনেকুৱা কোৱেশ্চন দেখা ললে কি কৰিব 3 7 আৰু 11 যদি থাকে ইহতৰ ডাইৰেক্ট এলসিএম উলিয়াই লব এটাকে চাব 3 7 আৰু 11 এলসিএম কিমান হ'ব 3 7 আৰু 11 ইহতৰ এলসিএম হৈ যাব 231 এৰে কি কৰিব 676 এই যেটো xy আছে এই xy টোৰ ঠাইত কি কৰিব 99 বহাই দিব এই x আৰু y জাগাত গতিকে আমি যদি 231 এ 67699 ক আমি যদি ডিভাইড কৰো তেনেহলে কিমান পাম 231 ৰ লগত 2 2 গুণে 2 3 দুগুণ 6 2 দুগুণ 4 462 99 6 পা 2 গলে 4 7 পা 6 গলে 1 6 পা 4 গলে 2 এটা চাব তাৰপিছত এবাৰ যাব 2 এবাৰ নহব কাৰণ কি হ'ব যদি আমি 9 কৰো 9 গুণে 9 9 3 গুণ 27 ৰ 7 উকলিল 2 9 দুগুণ 18 19 20 এটাকে চাব 9 9 মিলি গল থাকিল 0 14 পা 7 গলে 7 এটাকে চাব কেবাৰ যাব আৰু যদি আমি 3 ৰে কৰো 3 গুণ 3 3 3 গুণ 9 3 দুগুণ 6 693 এটাকে বাকি থাকিব কিমান 3 গলে 6 1 16 এটাকে আমি কি পালো কিমান পালো 16 ৰিমেইনিং পালো এটাকে চাব 67699 মাইনাস 16 কৰি দিব কি হ'ব 9 পা 6 গলে 3 9 পা 1 গলে 8 তাৰপিছত নামি আহিব কিমান 6 67683 এটাকে আমি কিমান পালো 8 8 আৰু 3 টো কি হৈছে x আৰু y এটাকে x ৰ মান পালো 8 আৰু y মান কিমান পালো 3 পালো এটাকে x ইকুৱেল আমি পালো 8 আৰু y ইকুৱেল আমি কিমান পালো 3 এটাকে আমাক উলিয়াব দিছে কি 3x - 5y ইকুৱেল 3 ইনটু x ৰ মান আমি কিমান পাইছিলো 8 ইনটু মাইনাস 5 ইনটু y মান আমি কিমান পাইছিলো 3 এটাকে চাব 8 3 গুণ 24 5 3 গুণ 15 এটাকে 24 ৰ পৰা 15 গলে কিমান থাকিব বাকি 9 এটাকে অপচন কোনটো ৰাইট হৈ যাব সি Question number 10
এই কুৱেশ্যনটো কুৱেশ্যন নাম্বাৰ 9ৰ লগত ছেম হয়, গতিকে এইটো নিজে ঘৰত প্ৰেক্টিছ কৰি চাব আৰু এনচাৰ কি ওলাই কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।